নমস্কাৰ আসসালামু আলাইকুম মোৰ নাম মুৰ্ছিদা বেগম মই ইপিপিএল দলৰ কেন্দ্ৰীয় কমিটিৰ অৰ্গেনাইজিং সেক্ৰেটাৰী হিচাপে আছো ইয়াতে মই যোগদান কৰিছো দলৰ নীতি আদৰ্শ চাই ইয়াতে যেনেকৈ আমি সকলো জাতি জনগোষ্ঠীৰ মানুহক একত্ৰিত কৰি আগুৱাই লোৱাৰ যেটো উদ্দেশ্য সেই উদ্দেশ্যত আমি সফল হৈছো বুলিয়ে ক'ব লাগিব এতিয়া আমি সকলো জাতি গোষ্ঠীৰ মানুহখিনিক একেলগে হৈ আমি আমাৰ দলত অন্তৰ্ভুক্ত হৈ আমাৰ যেটো এজেন্ডা আছে সকলো জাতি জনগোষ্ঠীৰ উন্নতি তাৰ ওপৰতে কাম কৰি আছো আৰু আগন্তুক দিনবিলাকত আমি সকলো জাতি জনগোষ্ঠীৰ উন্নতি কৰিব পাৰিম বুলি আমি নিশ্চিত ইয়াতে চাওক আমাৰ মহিলাবিলাকৰ কাৰণে বহুত ধৰণৰ আঁচনি কৰা হৈছে যাতে মহিলাসকলে স্বাৱলম্বী হ'ব পাৰে আৰু মহিলাৰ উন্নতি হ'ব বুলি আমি 100% শিওৰ ইয়াতে আমাৰ দলে সৰকাৰ গঠন কৰিলে মহিলাসকলক বহুত ধৰণৰ সুবিধা দিয়া হ'ব সেলফ হেল্প গ্ৰুপৰ পৰা আৰম্ভ কৰি আপোনাৰ ভিলেজ কাউন্সিল পৰাকত 33% ৰিজাৰ্ভেশন থাকিব ইয়াৰ জৰিয়তে আমাৰ মহিলাসকলে স্বাৱলম্বী হ'ব পাৰিব আৰু ইয়াতে মই সকলোকে অনুৰোধ কৰিব বিচাৰিছো যে আমি ইয়াতে সকলো জাতি জনগোষ্ঠী যেহেতু একত্ৰিত আছো সকলো জাতি জনগোষ্ঠীৰ পৰাই মহিলাখিনি আগুৱাই আহিব লাগে আৰু আমাৰ দলত যোগদান কৰি দলক আৰু অধিক শক্তিশালী কৰাৰ কাৰণে মই অনুৰোধ কৰিছো আৰু আমাৰ এই দল আহাৰ পিছত সকলো ফালদি উন্নতি হ'ব আমাৰ বিটিআৰ চুক্তিখন ইমপ্লিমেন্টেশন হলে ইয়াতে সকলো জাতি জনগোষ্ঠীৰ উন্নতি হ'ব বুলি আপোনালোকে সকলোৱে জানে ইতিমধ্যে বুজিও পাইছে সকলো জাতি জনগোষ্ঠীৰ কথা ইয়াতে উল্লেখ আছে আমাৰ বিশেষকৈ মাইনৰিটি ফালৰ পৰা মই কৈছো ইয়াতে আমাৰ মাইনৰিটি ডেভেলপমেন্ট বৰ্ডো আছে আৰু আমাৰ মহিলাসকলক সমানে সুযোগ সুবিধা দিয়া হ'ব গতিকে আপোনালোকে সকলোৱে আগুৱাই আহক ইউপিপিএল দলত যোগদান কৰক দলে বলে যোগদান কৰক মহিলাসকলো আগুৱাই আহক ইয়াতে মহিলাসকলৰ কাৰণে বহুত সুবিধা আছে এইখিনিয়ে মই ক'ব বিচাৰিছো ইউপিপিএল দলত যোগদান কৰি আমাৰ ট্ৰেক্টৰ ছবিত ভোটদান কৰি আমাক জয়যুক্ত কৰক আৰু চৰকাৰ বনাবলৈ আমাক সহায় সহযোগিতা কৰক ধন্যবাদ